এবাৰ আমি অসমত সিদ্ধান্ত লৈছো যি পুৰুষে এগৰাকীতকৈ বেছি মহিলাক বিয়া কৰায় সি যি ধৰ্মৰে নহওক কিয় 7 বছৰ জেলত থাকিব লাগিব। So hello लोगोफोर फिन खेब नोंथांमोनखौ आंनि नैबे बनजय बर' आपडेट इउटुब चेनेलाव खनसे बयखौबो बरायनानै लाग्रोलायबाय आरोना भिडिअखौ जोबजासिम जोबजासिम नायबानो मिथिनानै मोनगोन आरो नोंथांमोना इन्ट्र' भिडिअ नायनानै नुखाबाय जानो हागौ आरोना दा हिमन्त बिश्व शर्माया मा बुंदों नोंथांमोना भिडिअनि गेजेरै नुलांगोन आरोना फुल नायनानै लाबानो जाबाय भिडिअखौ। सासे हौवाया सानै हिनजाव लानो मोना होनदों आरोना हिनजाव थाखानानै गुबुन हिनजाव लाबावोबा 7 बोसोर जेल जागोन होननानै बुंदों। नोंथांमोना भिडिअखौ फारसेनिफ्राय फुल नायबानो जाबाय जुदि हिनजाव थाखानानै गुबुन हिनजाव लाबावोबा 7 बोसोर जेल जागोन होननानै बुंदों आरोना नोंथांमोना भिडिअखौ फारसेनिफ्राय फुल नायबानो जाबाय फुल नायबा बांसिन मोजाङै मिथिनानै मोनगोन। आं बारा बुजायनोबो रोङा नालाय नोंथांमोना जिखुनु फारसेनिफ्राय फुल नायनानै ला भिडिअखौ। गोबाङानो माने हिनजाव थाखानानैबो गुबुन हिनजाव लाबावोना बिनि थाखायनो दा बेफोरबायदि डिसिसन लादों आरोना नोंथांमोना जिखुनु भिडिअखौ फारसेनिफ्राय फुल नाय जिखुनु न'खरनिफ्राय पारमिसन मोनबाबो गामिनिफ्राय पारमिसन मोनबाबो हिमन्त बिश्व शर्मा बिजेपि सरकारा माने गनायनाय नङा आरोना जिखुनु दा नोंथांमोना हिमन्तनि खुगानिफ्रायनो नोंथांमोना नैबे भिडिअखौ खोनासंनानै लाग्रोबानो जाबाय। आरो नोंथांमोना जुदि चेनेलाव गोदानै फैदोंबा अन्नानै लाइक कमेन्ट शेयार आरो साबस्क्राइब खालामनानै दाबावदो साबस्क्राइब खालामनानै होलांथार आरोना जिखुनु नोंथांमोना नैबे भिडिअखौ नायनानै लाग्रोबानो जाबाय हिमन्त मामाया मा बुंदों ओमफ्राय भिडिअखौ नायनानै लाग्रो। মোক কেতিয়াবা আমাৰ মাসকলে আহি কয় যে মোৰ হাজবেণ্ডটো ভালে আছিলে কিন্তু কেইদিনমান আগতে আৰু এটা বিয়া পাতি ললে তাৰ পিছত কয় দুদিন পিছত কয় আৰু এটা বিয়া পাতিলে। তাৰ মানে এটা পুৰুষে 3টালৈকে বিয়া কৰাই দিয়ে। এতিয়া 25 নৱেম্বৰত মই বিধানসভাত আইন আনি আছো এজন পুৰুষে এজনতকৈ যদি বেছি বিয়া কৰাই 7 বছৰ জেলত যাব লাগিব। ভাল হ'বনে নহয়? হ'বনে নহয় ভাল? আজি কোনেও অসমত মহিলাৰ কাৰণে আগত ইমান চিন্তা কৰা নাছিলে। এটা হাজবেণ্ড 3টা ৱাইফ কেনেকে চলিব? এতিয়া মই কৈছো নহয় এজনৰ এটা হ'ব লাগিব 2টা হ'ব নোৱাৰিব। আৰু লগত কি কৈছো যে লাখপতি বাইদেউ হ'বৰ কাৰণে ঘৰত 3টাতকৈ বেছি বাচ্চা হ'ব নালাগে। এতিয়া কিছুমানে 25,000টো পাব লাগিব বোলে মাজত আৰু এটা বাচ্চা হৈ গ'ল। কেনেকে বাচ্চাটো হৈ গ'ল বোলে আল্লাই দি দিলে। আল্লাই কি ঘৰত আহি বাচ্চা জন্ম দিয়ে নেকি? ভগৱানে কি ঘৰত আহি বাচ্চা জন্ম দিয়ে নেকি? বাচ্চা কোনে জন্ম দিয়ে? মা দেউতা দাদা ভিন্দো বাইদেউ ভিন্দোৱে লগ লাগি দিয়ে। আল্লাহ ইয়াত নাহে, আল্লাহটো চবত দোৱা কৰে। ভগৱান ইয়াত নাহে, ভগৱানেতো আশীৰ্বাদ কৰে। মোক কেতিয়াবা আমাৰ মাসকলে আহি কয় যে মোৰ হাজবেণ্ডটো ভালে আছিলে কিন্তু কেইদিনমান আগতে আৰু এটা বিয়া পাতি ললে। তাৰ পিছত কয় দুদিন পিছত কয় আৰু এটা বিয়া পাতিলে। তাৰ মানে এটা পুৰুষে 3টালৈকে বিয়া কৰাই দিয়ে। এতিয়া 25 নৱেম্বৰত মই বিধানসভাত আইন আনি আছো এজন পুৰুষে এজনতকৈ যদি বেছি বিয়া কৰাই 7 বছৰ জেলত যাব লাগিব। ভাল হ'বনে নহয়? হ'বনে নহয় ভাল? আজি কোনেও অসমত মহিলাৰ কাৰণে আগত ইমান চিন্তা কৰা নাছিলে। এটা হাজবেণ্ড 3টা ৱাইফ কেনেকে চলিব? এতিয়া মই কৈছো নহয় এজনৰ এটা হ'ব লাগিব 2টা হ'ব নোৱাৰিব। আৰু লগত কি কৈছো যে লাখপতি বাইদেউ হ'বৰ কাৰণে ঘৰত 3টাতকৈ বেছি বাচ্চা হ'ব নালাগে। এতিয়া কিছুমানে 25,000টো পাব লাগিব বোলে মাজত আৰু এটা বাচ্চা হৈ গ'ল। কেনেকে বাচ্চাটো হৈ গ'ল বোলে আল্লাই দি দিলে। আল্লাই কি ঘৰত আহি বাচ্চা জন্ম দিয়ে নেকি? ভগৱানে কি ঘৰত আহি বাচ্চা জন্ম দিয়ে নেকি? বাচ্চা কোনে জন্ম দিয়ে? মা দেউতা দাদা ভিন্দো বাইদেউ ভিন্দোৱে লগ লাগি দিয়ে। আল্লাহ ইয়াত নাহে, আল্লাহটো চবত দোৱা কৰে।
ভগৱান ইয়াত নাহে, ভগৱানেতো আশীৰ্বাদ কৰে। এইবাৰ আমি অসমত সিদ্ধান্ত লৈছো, যি পুৰুষে এগৰাকীতকৈ বেছি মহিলাক বিয়া কৰায় সি যি ধৰ্মৰে নহওক কিয় 7 বছৰ জেলত থাকিব লাগিব, তাৰ বিকল্প আৰু একোৱে হ'ব নোৱাৰে। সি যি ধৰ্মই নহওক কিয়, বোলে মোৰ ধৰ্মই তাক অনুমতি দিয়ে, আপোনাৰ ধৰ্মই অনুমতি দিব, কিন্তু হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ চৰকাৰে কাকোৱেই দ্বিতীয় বিবাহৰ বাবে, তৃতীয় বিবাহৰ বাবে অনুমতি নিদিব। এইখন অসমত নাৰীৰ মৰ্যাদা, ছোৱালীৰ মৰ্যাদা আমি শেষ পৰ্যায়লৈকে ৰক্ষা কৰিম।